হেল্ল' ফ্ৰেণ্ডছ, জিকে অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জিকে অসম ইউটিউব চেনেলত এইটোৱে হৈছে প্ৰথম ভিডিঅ'। আজি ভিডিঅ'টো 10টা মহৎ লোকৰ বাণীৰে আৰম্ভ কৰি লৈছোঁ। আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। যি বহি থাকে তেওঁৰ ভাগ্য বহি থাকে, যি থিয় হৈ থাকে তেওঁৰ ভাগ্য থিয় হৈ থাকে, যি শুই থাকে তেওঁৰ ভাগ্য শুই থাকে, আৰু যি গৈ থাকে তেওঁৰ ভাগ্য গৈ থাকে। মানুহে তোমাক নাজানে বুলি কেতিয়াও আক্ষেপ নকৰিবা। তুমি এনেভাৱে কাম কৰি যোৱা যাতে তুমি জানিবৰ যোগ্য হোৱা। যিসকল লোকে ভগৱন্তৰ শ্ৰীহৰি সেৱা ভক্তি নকৰে, সেই অপৰাধন মায়াই তেওঁলোকক বন্ধন কৰে। যেতিয়ালৈকে ভগৱানৰ চৰণত একান্ত শৰণ নহয়, তেতিয়ালৈকে কোনেও মায়াৰ পৰা হাত সাৰিব নোৱাৰে। সৃষ্টিৰ এটি প্ৰকাৰ হ'ল ক্ষমা। আপুনি বাৰম্বাৰ ক্ষমা কৰিব লাগিব। আপুনি চিৰকাল ক্ষমা কৰিব লাগিব, কাৰণ আপুনি নিজেও ক্ষমা বিচাৰে তেনেদৰে। ত্যাগ আৰু মনত বল হ'লে অসাধ্যকো সাধন কৰিব পৰা যায়। ঘৰৰ মানুহ পৰ হ'লে বাহিৰা সোঁতটোৱে আসৈ পায়। সংসাৰত ভাল বেয়া দুয়োটাই আছে। বেয়াটো এৰি ভালটো গ্ৰহণ কৰিলেই শিক্ষাৰ পথ সুগম হয়। সত্যৰ দ্বাৰা সত্য লাভ কৰিব পাৰি। হিয়া দান কৰিলেহে হিয়া লাভ কৰিব পাৰি। সৎ কাৰ্য কেতিয়াও নিষ্ফল নহয়, সত্য বচনো কেতিয়াও অপ্ৰিয় নহয়। এজন পুৰুষ শিক্ষিত হোৱা মানে এটা পৰিয়াল শিক্ষিত হোৱা, কিন্তু এগৰাকী মহিলা শিক্ষিত হোৱা মানে এটা জাতি শিক্ষিত হোৱা। আপোনালোকে যদি ভিডিঅ'টো চাই আছে, নিশ্চয় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল বাটনটো টিপি দিব। তেতিয়া আপোনালোকে আগত আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনটো সোনকালে পাই থাকিব। ধন্যবাদ।